এই মুহূৰ্তত আপোনালোকক দিব লৈছোঁ এটা ডাঙৰ খবৰ। কোভিডক লৈ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ পৰিছে। কি হ'ব সিহঁতৰ HSLC আৰু HS পৰীক্ষাৰ? আকৌ হ'ব নেকি লকডাউন? সেয়া হৈ পৰিছে লক্ষণীয়। কোভিড সংক্ৰমণ বৃদ্ধিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। দেশত নতুনকৈ 131 জন লোক কোভিডত আক্ৰান্ত। কোভিড সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় বৈঠক। উচ্চস্তৰীয় বৈঠকত কোভিডক লৈ মোদীৰ 6টা সতৰ্কবাণী। সাৱধানতা অৱলম্বন কৰিবলৈ মোদীৰ আহ্বান। কোভিড-19 সকলো বিধি মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ। নৱবৰ্ষ বুলি ভিৰ থকা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক বুলিও জনায় প্ৰধানমন্ত্ৰীয়ে। অন্যান্য দেশত কোভিড সংক্ৰমণ বাঢ়িছে বুলিও জনায় প্ৰধানমন্ত্ৰীয়ে। প্ৰতিবাৰে হাত ধুই নিজকে সুৰক্ষিত কৰি ৰাখক। হেণ্ড ৱাছ ব্যৱহাৰ কৰি মাৰাত্মক ভাইৰাছৰ বিধৰ সংক্ৰমণ ৰোধ কৰক। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি তোলক। মন কী বাতত কোভিড সম্পৰ্কত ডাঙৰ মন্তব্য মোদীৰ।